বন্ধুসকলক নমস্কাৰ খুলুমবাই আমাৰ বিটিসি চৰকাৰ ফালৰ পৰা আমি সকলোৱে জানো যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ষ্টুডেন্টছ বিলাকক ফোকাস কৰি লগতে এডুকেশ্যন শিক্ষাক ফোকাস কৰি বিভিন্ন ধৰণৰ পদক্ষেপ বা ইনিচিয়েটিভছ বিলাক গ্ৰহণ কৰা হৈছে তাৰ ভিতৰত আজি এটা পদক্ষেপ ইনিচিয়েটিভ আকৌ আমাৰ বিটিয়া চৰকাৰ ফালৰ পৰা আমি ৰাজহুৱা কৰিব খুজিছো এইখন হৈছে নিউ এডুকেশ্যনাল ইনিচিয়েটিভছ ফৰ ষ্টুডেন্টছ আমাৰ এডুকেশ্যনৰ কাৰণে শিক্ষাৰ কাৰণে নতুন এটা পদক্ষেপ ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণে আৰু তাতে বিটিসি চৰকাৰ ফালৰ পৰা কেইটামান ইনিচিয়েটিভছ যেটো স্পন্সৰ কৰা হ'ব তাৰ ভিতৰত প্ৰথমটো হৈছে যে DMIT টেষ্ট ফৰ অল ষ্টুডেন্টছ আমাৰ সকলো ষ্টুডেন্টছ বিলাকৰ কাৰণে এটা টেষ্ট কৰা হ'ব যাৰ নাম হৈছে DMIT ফুল ফৰ্ম হৈছে আপোনাৰ ডাৰ্মাটোগ্লাইফিক্স মাল্টিপল ইন্টেলিজেন্স টেষ্ট তো এই টেষ্টটো কণ্ডাক্ট কৰা হ'ব এই টেষ্টৰ বিষয়ে অকমান ব্ৰিফিং কৰা হ'ব আপোনালোকক এটো কি হয় যাতে ৰাইজে অৱগত হয় দ্বিতীয়তে আৰু এটা ইনিচিয়েটিভ হৈছে যে ইনষ্টিটিউচনেল সিঙ্গল স্কিল প্ৰগ্ৰাম হেতু মেইনলি আমাৰ কম্পালসৰি হ'ব কলেজ ষ্টুডেন্টছৰ কাৰণে আৰু হেতুত বিশেষকৈ যোগাটোক ইন্ট্ৰোডিউস কৰা হ'ব আৰু তাৰ পিছত আমাৰ DMIT যেটো টেষ্ট কৰা হ'ব সকলো ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণে হেতুৰ ৰিজাল্টৰ ওপৰত বেছ কৰি ৰিপৰ্টৰ ওপৰত বেছ কৰি আমাৰ ষ্টুডেন্টছ বিলাকৰ লগত কেৰিয়াৰ কাউন্সেলিং লোৱা হ'ব আৰু তেখেতসকলক মোটিভেশনাল প্ৰগ্ৰাম দিয়া হ'ব আৰু এটা ভাল খবৰ বা সুখবৰ আমাৰ সকলো ছাত্ৰ ছাত্ৰীৰ বাবে আমাৰ বিশেষকৈ যিবিলাক ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণে আমাৰ চৰকাৰৰ হৈ আমি এতিয়া গ্ৰুপ ইন্সুৰেন্স এটা কৰিব খুজিছো বা কৰিম আমি আৰু সেই গ্ৰুপ ইন্সুৰেন্সটো আপ টু 5 লাখ 5 লাখ টকাকে লৈকে হেতু পৰ্যন্ত হেতু কভাৰ কৰিব গ্ৰুপ ইন্সুৰেন্স কিনি আমাৰ ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণে আৰু তেখেতসকলক এটা ফৰ্ম দিয়া হ'ব আৰু এইখন ইনিচিয়েটিভৰ নাম দিয়া হৈছে ডাহাল যাক প্ৰটেকশ্যন বুলি ক'ব পাৰো যেটোৰ ট্ৰান্সলেশন বা মিনিং আৰু এই ফৰ্মটো সকলো আমাৰ ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী ছাত্ৰ ছাত্ৰীবিলাকে ফিল আপ কৰিব আৰু তেখেতসকলে এই ইন্সুৰেন্স কভাৰেজটো তেখেতসকলক দিয়া হ'ব তো এই চাৰিটা বিষয়ত আমাৰ যেটো DMIT টেষ্টৰ বিষয়ে কোৱা হৈছে ডাৰ্মাটোগ্লাইফিক্স মাল্টিপল ইন্টেলিজেন্স টেষ্ট হেতুৰ বিষয়ে অকমান ব্ৰিফিং কৰিব খুজিছো হেতু হৈছে যে এজন লৰা বা ছোৱালী জন্ম হোৱাৰ পিছত তাৰ কি ইনবৰ্ন জন্ম হোৱাৰ পৰাই এটা ইনবৰ্ন কোৱালিটি বা ইনেট এবিলিটিজ বিলাক থাকে কোৱালিটিজ বিলাক থাকে হেতু কি আছে তেখেতৰ হেতু মানে ডায়াগনোজ কৰা যায় বা সেই টেষ্টৰ জৰিয়তে ফিংগাৰপ্ৰিন্টটো লোৱা হয় ফিংগাৰপ্ৰিন্টৰ জৰিয়তে সেই প্যাটাৰ্নটো দি আন্ডাৰষ্টেণ্ড বা বুজিব পৰা যায় যে তেখেতৰ কি ইনবৰ্ন কোৱালিটি বা ইনেট এবিলিটিজ আছে যেটো জন্মগতৰ পৰা তেখেতৰ এটা দক্ষতা আছে বা স্কিল আছে তেখেতৰ লাৰ্নিং ষ্টাইলটো কি তেখেতে কি ধৰণে শিকিব পাৰিছে কোনটো বেছিকৈ কেচ কৰিব পাৰিছে কোনটোত পুৱাৰ আছে বা উইক আছে ভালকে ধৰিব পৰা নাই তেনেকুৱা তেখেতৰ লাৰ্নিং ষ্টাইলটো হেতু মানে ষ্টাডি কৰা যাব বা এনালাইজ কৰা যাব এই টেষ্টৰ জৰিয়তে আৰু তেখেতৰ মানে কোনটো ক্ষেত্ৰত তেখেতে আগবাঢ়িব পাৰিব তেখেতৰ পাৰ্সোনালিটিৰ ওপৰত মানে কোনটো তেখেতৰ ষ্ট্ৰেংথ আছে বা উইকনেছ আছে গোটেইখিনি এনালাইজ কৰা হ'ব আৰু হেতুত মেইনলি আমাৰ ক'ব লাগিব যে আমাৰ ব্ৰেইন ডেভেলপমেন্ট হেতু কি ধৰণৰ হৈ আছে তেখেতৰ তো সেইবিলাক বিষয় কমপ্লিটলি মানে এটা ডায়াগনোজ কৰাৰ এটা সুবিধা হয় বা এটো এটা প্ৰসেস হয় আৰু এই টেষ্টৰ জৰিয়তে আমি বিশেষকৈ ইয়াত ক'ব লাগিব যে আমাৰ তেখেতসকলৰ যিবিলাক গাৰ্জেন আছে বা পেৰেণ্টছ আছে মা দেউতা আছে অভিভাৱক সকল আছে তেখেতসকলক বুজাবলৈ সুবিধা হ'ব এই টেষ্টটো কণ্ডাক্ট কৰাৰ পিছত যে তেখেতসকলৰ সন্তানৰ কি কেলিবাৰ আছে কি ধৰণৰ তেখেতৰ কেপাসিটি বা তেখেতৰ মানে শিক্ষাৰ প্ৰতি কোনটোৰ প্ৰতি তেখেতৰ ধাউতি আছে ইন্টাৰেষ্ট আছে কত তেখেতে মানে পিছপৰি আছে গোটেইখিনি হেতু ওলাই যাব আৰু তাৰ লগতে আমাৰ জেনেটিক মানে তেখেতসকলৰ যেটো মানে ক'ব লাগিব মা দেউতাৰ পৰা আহা তেনেকুৱা ধৰণৰ কেইটামান বিষয় থাকে হেতুৰ জৰিয়তে আপুনি ডায়াগনোজ কৰিব পাৰিব যে কি জেনেটিক মানে আমাৰ মা দেউতাৰ পৰা যেটো তেখেতে লৈছে বা গ্ৰহণ কৰিছে তো হেতুৰ পৰাও কিবা তেনেকুৱা ধৰণৰ মানে তেখেতে গ্ৰহণ কৰিছে নেকি বা তেখেতসকলে গ্ৰহণ কৰিব পৰা নাই নেকি তো সেইবিলাক বিষয়ত তেখেতসকলে জানিব পাৰিব আৰু এটোত বিশেষকৈ বুজিবলৈ মানে সহায় কৰিব বা সুবিধা হ'ব এটো হল মাল্টিপল ইন্টেলিজেন্সৰ কথা মাল্টিপল ইন্টেলিজেন্সত মানে কি ধৰণৰ তেখেতে মানে সোনকালে ধৰিব পাৰে
কোনটোৰ ক্ষেত্ৰত তেখেতে অকণমান ব্ৰিলিয়েণ্ট হয়, কোনটো ক্ষেত্ৰত তেখেতে অকণমান মানে আগবাঢ়িব পাৰে, সেই মেটাৰখিনি অকণমান সেই ডায়াগন'জ কৰা যাব বা সুবিধা এটা পোৱা যাব যে সেইটো আণ্ডাৰষ্টেণ্ড বা বুজি পাবলৈ, আৰু তেখেতৰ কি ওপৰত ইণ্টাৰেষ্ট আছে। কাৰণ বহুত সময়ত আমি জানো যে ল'ৰা বা ছোৱালীৰ এটা ইণ্টাৰেষ্ট থাকে, কিন্তু গাৰ্জেনে বেলেগ ইম্প'জ কৰি দিওঁ। তো সেই ৰং বিষয়টো ইম্প'জ কৰি দিলে তেখেতৰ ফিউচাৰটোত হেম্পাৰ হৈ যায়। ছাপ'জ এতিয়া মেট্ৰিক পাছ কৰাৰ পিছত কোনোবা যদি এতিয়া ইণ্টাৰেষ্ট আছে যে মই আৰ্টছতে পঢ়িম, ছায়েন্সত ইণ্টাৰেষ্ট নাই, কোনোবা যদি পেৰেণ্টছে কৈ দিয়ে যে নাই ছায়েন্সত পঢ়িব লাগিব বা কমাৰ্চত পঢ়িব লাগিব, তেতিয়া তেখেতৰ ইণ্টাৰেষ্টৰ এগেইনষ্টত গুচি যায়, আৰু তেতিয়া তেখেতৰ মানে এডুকেশ্যনত কম্প্ৰমাইজ হৈ যায়, কাৰণ তেখেতৰ ইণ্টাৰেষ্ট আছিল বেলেগ, কৰিব দি আছোঁ আমি বেলেগ। তো সেই ইণ্টাৰেষ্টটো মানে এতিয়া ধৰক যদি আমি গম পাই যাওঁ, তেতিয়া নিশ্চিতভাৱে সেইখিনি ক্ষেত্ৰতে আমি তেখেতক আগুৱাই লৈ যাবলৈ সুবিধা হ'ব, আৰু তেখেতে নিজেই মানে সেইখন ক্ষেত্ৰত মানে আগবাঢ়িবলৈ সুবিধা হ'ব, কাৰণ তেখেতৰ নিজৰ ইণ্টাৰেষ্ট তাতে জড়িত হৈ আছে। তো সেই ক্ষেত্ৰত আমাৰ সুবিধা হ'ব তেখেতৰ ইণ্টাৰেষ্টটো জানিবলৈ, বুজিবলৈ। তো এই ক্ষেত্ৰত বহুত সহায় কৰিব, আৰু এইটো তেখেতৰ কেৰিয়াৰটো আগবাঢ়ি লৈ যাবলৈ, কেৰিয়াৰটোত মানে ছাকচেছফুল হ'বলৈ, সাফল্যমণ্ডিত হ'বলৈ, এইটো এটা তেখেতৰ জীৱনৰ কাৰণে এটা ৰণনীতি বা এটা ষ্ট্ৰেটেজিও আমি তেখেতৰ কেৰিয়াৰৰ কাৰণে বনাবলৈ আমি সক্ষম হ'ম বা সুবিধা এটা পাম, সেইখিনি বুজি পালে। আৰু তাৰ লগতে তেখেতে কোনটো ষ্ট্ৰীমটোত মানে ইণ্টাৰেষ্ট আছে, আৰ্টছ, কমাৰ্চ, ছায়েন্স, কোনটোত পঢ়িবলৈ তেখেতৰ ধাউতি আছে, ইণ্টাৰেষ্ট আছে, গোটেইখিনি বুজি পাই তেখেতে কোনটো চইচ কৰিব, সেইটোত তেখেতক সহায় কৰিবলৈ মানে এটা ৰাস্তা ওলাব। তো এতিয়া কথাটো হৈছে যে টেষ্টৰ জৰিয়তে তেখেতৰ ফাউণ্ডেশ্যন, এইটো এটা ফাউণ্ডেশ্যন হ'ব, এটা এনালাইজ কৰিবলৈ, এটা ইভালুৱেশ্যন কৰিবলৈ এই টেষ্টৰ জৰিয়তে, যে কোন ক্ষেত্ৰত তেখেতক আমি আগুৱাই লৈ গ'লে বা তেখেতক কেৰিয়াৰ মানে গাইডেন্স দিলে, তেখেতক মানে মটিভেশ্যন দিলে তেখেতৰ ফিউচাৰটো যাতে সুনিশ্চিত হ'ব পাৰে, সেইটোৰ ক্ষেত্ৰত বহুত সহায় কৰিব। আৰু এই DMIT টেষ্টটো মানে বেনিফিচিয়েল ফৰ অল এজ গ্ৰুপছ, আমাৰ সৰুৰ পৰা ডাঙৰলৈকে যিসকলক এই টেষ্টটো কৰা হ'ব, তেখেতসকলৰ কাৰণে সুবিধাজনক হ'ব, লাভদায়ক হ'ব, আৰু লগতে গাৰ্জেনসকলৰ কাৰণেও লাভদায়ক হ'ব, অভিভাৱকসকলৰ কাৰণেও লাভদায়ক হ'ব। কাৰণ তেখেতসকলে নিজৰ সন্তানে কোনটো ভাল পায়, কোনটো বেয়া পায়, কোনটোত তেখেতৰ ষ্ট্ৰেংথ আছে, কোনটোত উইকনেছ আছে, গোটেইখিনি কথা যিহেতু গাৰ্জেনসকলেও জানিব, তো তেখেতসকলৰ কাৰণেও সুবিধা হ'ব নিজৰ সন্তানক সেইখনতেই আগবঢ়াই লৈ যাবলৈ আৰু সহায় কৰিবলৈ। আৰু লগতে আমাৰ শিক্ষক শিক্ষয়িত্ৰী বা শিক্ষাগুৰুসকলৰ কাৰণেও, টিচাৰ্ছসকলৰ কাৰণেও লাভদায়ক হ'ব। কাৰণ টিচাৰ্ছসকলে যেতিয়া জানা পাব যে এইখন ছাত্ৰ বা ছাত্ৰীৰ কোনটোত ইণ্টাৰেষ্ট আছে, ধাউতি আছে, আৰু ক'ত কমজোৰ হৈ আছে, তাতে তেখেতসকলে সহায় কৰিব পাৰিব। তো এইটো এটা বহুত ধুনীয়া এটা পদক্ষেপ ক'ব লাগিব, আৰু এইটোৰ জৰিয়তে সঁচাকেই আমি ছাত্ৰ ছাত্ৰীবিলাক সহায় কৰিবলৈ সক্ষম হ'ম, তেখেতসকলক ৰাইট ডিৰেকশ্যন দিবলৈ আমি সক্ষম হ'ম। তেখেতসকলে যাতে জীৱনত বহুতে হাবাথুৰি খাব লগা হৈ যায়, আমি বহুত কেছেছ চাইছোঁ। আমি আমাৰ BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া দেৱৰ পৰা বহুত তেনেকুৱা ধৰণৰ ঘটনা শুনিছোঁ, যে তেখেতৰ ওচৰত মাষ্টাৰ্ছ ডিগ্ৰী কৰা ল'ৰা বা ছোৱালীবিলাকে যায়, আৰু তেখেতসকলে মানে চাকৰিৰ কাৰণে, তেখেতসকলৰ মা দেউতাসকলে যায়, তেখেতসকলৰ চাকৰিৰ কাৰণে ৰিকুৱেষ্ট কৰিব লগা হৈ যায়। কিন্তু এজন ল'ৰা বা ছোৱালী এতিয়া ডাঙৰ যদি হৈ যায়, কমচে কম ডিগ্ৰী যদি পাছ কৰে, তেখেতে নিজেই চাকৰিখন বা কি কৰিম সেইখন তেখেতে নিজেই সিদ্ধান্তটো ল'ব লাগিছিল। কিন্তু মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছতে তেখেতসকলে মা বা দেউতাৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব লগা হৈ যায়। কাৰণটো হৈছে যে ৰাইট মানে তেখেতসকলে এনালাইজ কৰা নাই, বা ৰাইট ডিচিশ্যন তেখেতসকলে ল'ব পৰা নাই, বা ৰাইট যিটো ষ্ট্ৰীম সেইটো চুজ কৰিব পৰা নাই। তো সেই ক্ষেত্ৰত তেখেতসকলে এইটো হাবাথুৰি খাব লগা হৈ যায়। আৰু বহুতক চাইছোঁ যে গ্ৰেজুৱেশ্যন পাছ কৰাৰ পিছত, মাষ্টাৰ ডিগ্ৰী পাছ কৰাৰ পিছত তেখেতসকলে হয়তো ITIত ভৰ্তি হয়, ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট, য'ত নেকি ক্লাছ 10 বা 12 পাছ কৰাৰ পিছতে আপুনি ভৰ্তি হ'ব পাৰে। এইটো বৰ দুখজনক কথা, বৰ দুখজনক বিষয়, যিটো আমি মানে পাই আহিছোঁ। আমাৰ তাতো বহুত তেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীবিলাক আহিছে, যে ডিগ্ৰী পাছ কৰাৰ পিছত বা মাষ্টাৰ ডিগ্ৰী পাছ কৰাৰ পিছত যদি সি ITIত যদি ভৰ্তি লয়, তাৰমানে তাৰ 3 বছৰ লছ গ'ল, লোকচান গ'ল। যোনজনে মানে ডিগ্ৰী পাছ কৰাৰ পিছত ITIত আহিছে, যোনে যদি মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰাৰ পিছত যদি ITIত ভৰ্তি ল'ব খোজে, তেনেহ'লে তাৰ 5 বছৰ এনেই লোকচান গ'ল। তো এইটোৰ পৰা আমি তেখেতসকলক মানে বচাব পাৰি আছোঁ। এই ৱেষ্টেজ যিটো হৈ আছে তেখেতসকলৰ এটা সময়, দীঘলীয়া সময়, 3 years বা 5 yearsটো বহুত মাইনা ৰাখে, বহুত মিন কৰে। এইটো টাইমটো বহুত মূল্যৱান হয়, আমি সকলোৱে জানো। এই টাইমটো যাতে আৰু ৱেষ্ট নহয়,
সৰুৰে পৰা যদি আমি ডায়াগন'জ কৰি DMITৰ থ্ৰু দি আমি যদি তেখেতসকলক ৰাইট গাইডেন্স দিব পাৰোঁ, তেখেতসকলে নিশ্চিতভাৱে এই টাইমটো ৱেষ্টেজ কেতিয়াও তেখেতসকলৰ জীৱনত নহ'ব। বহুত কাণ্ট্ৰিজবিলাকত আমি চাইছোঁ যে তেখেতসকলে মানে এইখনৰ জৰিয়তে ল'ৰা ছোৱালীৰ কিহত ইণ্টাৰেষ্ট আছে, ধাউতি আছে, সেইটো জনাৰ পিছত তেখেতসকলে নিজৰ ল'ৰা ছোৱালীক সেইখনতেই তেখেতসকলে সহায় কৰে বা সেইখনতেই আগবঢ়াই লৈ যায় আৰু তেখেতসকলে সেইকাৰণে শ্বাইন কৰে, এক্সেল কৰে আৰু তেখেতসকলৰ ফিউচাৰটো ভাল হয়। আৰু ঠিক আমিও BTR চৰকাৰ ফালৰ পৰা এইখন বুজি পাইছোঁ আৰু এইখন বুজি পাই এইখিনি ইনিচিয়েটিভ লোৱা হৈছে। মই আশা কৰোঁ যে নিশ্চিতভাৱে আমাৰ বহুত ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা লাভান্বিত হ'ব। আমাৰ মা দেউতাসকলে যিটো নিজৰ সন্তানবিলাকক লৈ হাবাথুৰি খাব লগা হয় আৰু হাবাথুৰি খাব লগা নহ'ব আৰু টিচাৰ্ছবিলাকৰ কাৰণে বহুত সুবিধা হ'ব, কাৰণ তেখেতসকলে ষ্টুডেণ্টছৰ বিষয়ে জানিব পাৰিব যে কোনটোত ইণ্টাৰেষ্ট আছে, কোনটোত ইণ্টাৰেষ্ট নাই, কোনটোত উইকনেছ আছে, কোনটোত ষ্ট্ৰেংথ আছে, গোটেইখিনি জানি পাই ৰাইটভাৱে তেখেতসকলক গাইড কৰিব পাৰিব। তো বাকী কথাখিনি আমাৰ ইয়াত ক'ব লাগিব যে মোৰ লগত আজি ইয়াত এডভাইজাৰী কমিটি এইখনৰ কাৰণে বনোৱা হৈছিল। আমাৰ এইখন ইমপ্লিমেণ্ট কৰাৰ কাৰণে BTC চৰকাৰ ফালৰ পৰা DMIT যিটো টেষ্টৰ কথা ক'লোঁ, আমাৰ ইনষ্টিটিউচনেল স্কিল প্ৰগ্ৰামৰ কথা যিটো ক'লোঁ, কেৰিয়াৰ কাউন্সেলিঙৰ কথা যিটো ক'লোঁ বা মটিভেশ্যনেল প্ৰগ্ৰাম যিবিলাক হ'ব, আমাৰ গ্ৰুপ ইঞ্চুৰেঞ্চ যিটো ষ্টুডেণ্টছবিলাকক দিয়া হ'ব, সেইটোৰ কাৰণে আমাৰ এটা এডভাইজাৰী কমিটি আছে, 5জনীয়া এডভাইজাৰী কমিটি ৰখা হৈছে। আমাৰ ডক্টৰ ৰামানন্দ সিনহা প্ৰিন্সিপাল ছায়েন্স কলেজ কোকৰাঝাৰ এডভাইজাৰ হিচাপত আছে। ডাইৰেক্টৰ অফ এডুকেশ্যন আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট BTC, তেখেত মেম্বাৰ ছেক্ৰেটাৰী হিচাপত আছে। ডক্টৰ ৰত্নেশ্বৰ দেৱনাথ এক্স প্ৰিন্সিপাল কমাৰ্চ কলেজ কোকৰাঝাৰ, তেখেত মেম্বাৰ হিচাপত আছে। ডক্টৰ ৰঞ্জিত কুমাৰ নাৰ্জাৰী প্ৰিন্সিপাল বেংটল কলেজ, তেখেতে মেম্বাৰ হিচাপত আছে। ডক্টৰ আব্দুল হুছেইন প্ৰিন্সিপাল মহামায়া ডিগ্ৰী কলেজ বগৰীবাৰী, তেখেতেও মেম্বাৰ হিচাপত আছে। তেখেতসকলে আজি ইয়াত উপস্থিত আছে আৰু এডভাইজাৰী কমিটিত তেখেতসকলে এইখন অলৰেডি আগবঢ়াই লৈছে বা তেখেতসকলে প্ৰচিডিং আকৰত এইটো মানে অলৰেডি ডিচিশ্যন এটা লৈছে আৰু এইটো গোটেইখিনি কথা আপোনালোকৰ জৰিয়তে আমি সকলো আমাৰ BTR বাকী ৰাইজক অৱগত কৰিব খুজিছোঁ, যাতে ইয়াৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ ভৱিষ্যতটো সুনিশ্চিত হওক, ভাল হওক আৰু সদায় প্ৰটেক্টেড হৈ থাকক। বাকী কথাখিনি আমাৰ যি এডভাইজাৰী কমিটি তেখেতসকলে ৰাখিব। ধন্যবাদ। আমাৰ মানে কেৰিয়াৰ কাউন্সেলিঙৰ কাৰণে তেওঁলোকক প্ৰগ্ৰাম কৰা হয় আৰু মটিভেশ্যনেল কাৰণে কৰা হয় আৰু ছেটাৰডেত তেওঁলোকে বহুত স্কুলে এতিয়া যোগা এক্টিভিটিছ তেওঁলোকে কৰি আছে। গতিকে যিহেতুকে আমাৰ স্কুলত কৰি আছে, এইবাৰ আমি ফ'কাছটো আমি ডিগ্ৰী কলেজত আমি লৈ ল'ম। সেইটো আমি আৰম্ভ কৰিমেই এতিয়া। অৰিয়েণ্টেশ্যন আমি আৰম্ভ কৰিম 28 তাৰিখৰ পৰা। অৰিয়েণ্টেশ্যন আমি আৰম্ভ কৰিম, কাৰণ আমি প্ৰত্যেক ডিষ্ট্ৰিক্টত এজন নোডেল অফিচাৰ আমি ৰাখিছোঁ। তেওঁলোকৰ থ্ৰুৱেদি আমি আমাৰ যিমান প্ৰগ্ৰাম আছে সেইটো আমি কেৰি আউট কৰিম আৰু বিশেষকৈ আমি নোডেল অফিচাৰক আমি IS বা DOক আমি ৰাখিছোঁ। গতিকে আমি IS আৰু DOবিলাককো এটা অৰিয়েণ্টেশ্যন আমি দিম, মানে অনতিপলমে আমি সেইটো অৰিয়েণ্টেশ্যনটো আমি দি দিম। সেই বস্তুত একচুৱেলি মই এতিয়ালৈকে সেইটো ক'ব নোৱাৰিম, কিন্তু সেইটো আমি প্ৰথম পৰ্যায়ৰ কাৰণে যিহেতুকে আমি কৰিছোঁ, গতিকে সেইটো আমি চাই ল'ম যে কেনেকুৱা হয়। অসমত কিন্তু এতিয়ালৈকে হোৱা নাই, কিন্তু আচ্ছা নাই হয়তো এজ এ হোল মানে গভমেণ্টে সেইটো গভমেণ্টে কৰা নাই, সেই কথাটোহে মই কৈছোঁ। কাৰণ আমি জানো যে কিছুমান প্ৰাইভেট স্কুলত কিছুমানে কৰি আছে, সেইটো মই জানো, কিন্তু বাকী এজ এ চৰকাৰী হিচাপত সেইটো এতিয়ালৈকে এই বস্তুটো কৰা হয়। এইটো আমাৰ ক্লাছ 5ৰ পৰা ক্লাছ 12লৈকে এইটো আমি প্ৰাইভেট ষ্টুডেণ্ট হ'লে সেইটো চৰকাৰী হিচাপত হয়, চৰকাৰী ফালৰ পৰা কৰা নাই, কিন্তু কোনোবা স্কুলে যদি কৰিছে নিজাববীয়াকৈ এইটো আমি ক'ব নোৱাৰিম।